ময়ো পঢ়িম। নালাগে মাজনী, তুমি দুদিন পিছত বিয়া হৈ মাৰাৰ দৰে বেলেগ ঘৰলৈ যাব লাগিব। তেতিয়া তুমিওতো কাম কৰিব লাগিব। স্কুললৈ গৈ কি কৰিবা? নহয় দেউতা, ময়ো পঢ়ি শুনি ডাঙৰ মানুহ হ'ম। একো ডাঙৰ মানুহ হ'ব নালাগে। যোৱা মাৰ লগত ঘৰৰ কাম কাজবোৰ কৰি থাকা, নহলে বিয়াৰ পিছত শাহুৱেৰাৰ গালি খোৱাতে যাব। মামা দেউতাক বুজোৱাচোন, ময়ো পঢ়িম, ময়ো ডাঙৰ মানুহ হ'ম। মাজনী, ছোৱালী হৈ জন্ম লৈছই যেতিয়া এইবোৰ সপোন পাহৰি যা। ৰীতা, মোৰ কাপোৰখিনি ধুই থবা, মই আহি আছো। হ'ব দিয়ক। মা, ছোৱালী হ'লে কি পঢ়িব নালাগে নেকি? মাজনী, আমাৰ এই সমাজখনত কেৱল ল'ৰাবোৰকহে গুৰুত্ব দিয়া হয়, ছোৱালীবোৰৰ কথা কোনোৱে চিন্তাই নকৰে। মাজনী, ব'লা ভিতৰলৈ যাওঁ। দাদা, আমি পথাৰত ফুৰিবলৈ যাওঁ। দাদা, মোক এবাৰ চাইকেলখন চলাবলৈ শিকাই দিয়া না। নালাগে ভণ্টি, তই চাইকেল চলাই কি কৰিবি? তই ঘৰৰ কাম কৰগৈ যা। কেতিয়াবা বিপদত চাইকেলখনো কামত আহিব পাৰে। তোৰ কিবা বিপদ হলে মই আছো নহয়। মা, চলা। আহি পেলাব দে। কিবা কথা দিয়ে বল 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 দেৰি হৈছে। কি বন্ধ মজা লাগে কি হলে? চেণ্ডাল চেপছি দে দে হ'ব দে হ'ব দে। এই ব ঐ আৰু কিমান দূৰ আছে? বেছি নাই কিজানি দে, ময়ো ভালকৈ নাজানো ৰ। বল বল বল। মৰম দুবাহু গেল দুয়ে সরাক পরাক তিদ্দেশ না দেখুন কেনে হইছি ও কি হলে তো ও শুনাচোন এইটো অনবৰৰ ঘৰ হয়নে? হয়, ৰ'ব, মই দেউতাক মাতিছো। দেউতা, অ কোমল, তোমালোক আহিছা, আহা 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 বাৰু ঘৰৰ সকলোৰে ভাল? ভাল। আপোনালোকৰ ভালনে? ভাল, আমাৰ আটাইৰে ভাল। দেউতাই চাগে আপোনাক সকলোখিনি কথা বিৱৰি কৈছে। আপোনাৰ কিবা আপত্তি আছে নেকি?
আপত্তি নাই 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 কোনো আপত্তি নাই তোমাৰ দেউতা হৈছে মোৰ পৰম বন্ধু আৰু বন্ধুৰ পুত্ৰ হিচাপে তুমি বৰ্তমান কৰ্মসংস্থাপন লৈছা এতিয়া তুমি নিশ্চয় ভাল এটা ব্যৱসায় কৰা ইয়াত মোৰ কি আপত্তি থাকিব পাৰে মোৰ বন্ধুৱে মোৰ ছোৱালীজনীক বোৱাৰী হিচাপে পাব বিচাৰিছে ইয়াত আচলতে মই নথৈ সুখী পিছে তোমাৰ ব্যৱসায় এতিয়া কেনে চলিছে ভালেই চলিছে বুঢ়া 10,000 love for you তেজাল মৰম দুবাহু উমাল অমল কোৱা কমল এইজনী মোৰ ছোৱালী হয় নমস্কাৰ মাজনী এইখিনি তেনেহ'লে বুঢ়া আমি এতিয়া উঠো নহ'লে ভাতে খাই যাবা আজি নামকেইটাত ফুৰা বেলেগ দিনা খাম ইয়ে তই দেখোন নখাই আকৌ খাবি নে কি আজি নালাগে দিয়ক পিছত এদিন আহিলে খাম ঠিক আছে দিয়া তেনেহ'লে বুঢ়া আজিলৈ উঠো ঠিক আছে এতিয়া আহি থাকিবা ঠিক আছে ঠিক আছে বামুৰ বেগটো লৈ আহচোন মা মই আহিছো যোৱা মা ময়ো স্কুললৈ যাম নালাগেও মাজনী ছোৱালী মানুহ পঢ়া লিখা কৰিলেও দুদিন আনৰ ঘৰত কাম কৰিব লাগিব গতিকে এইবোৰ পঢ়া লিখাৰ কথা বাদ দিয়া আৰু দেউতা আহিলে এইবোৰ কথা নুলিয়াবা মা দেউতা কলৈ গৈছে মাজনী দেউতাৰ দোকানলৈ গৈছে ৰবা ফোন আহিছে তুমি মোৰে ৰাধা মই তোমাৰ কান্ধা তুচি মাবি হেল্ল' এইটো ৰীণা বৰুৱাৰ ঘৰ হয়নে হয় কওকচোন মানে খবৰ এটা দিবলৈকেহে ফোন কৰিছিলো কি খবৰ আপোনাৰ হাজবেণ্ডৰ কি হৈছে কওকচোন মানে আপোনাৰ হাজবেণ্ডৰ ট্ৰাক এক্সিডেণ্টত মৃত্যু হৈছে কি দেউতা চাহ খাওক বোৱাৰী দিয়া দিয়া
ভিকি দেউতা ভিকি মোৰ ঔষধ কেইটা আনিলিনে দেউতা তোমাৰ এই বেমাৰৰ নামত মই বহু টকা শেষ কৰিলো দৰমহা পাওঁ মাত্ৰ 15,000 টকা তোমাৰ ঔষধৰ নামতে যদি মই গোটেই টকা খৰচ কৰি পেলাও মই ঘৰখন চলাম কেনেকৈ এইফালে পূজা আহি আছে ল'ৰা ছোৱালী কেইটাই কাপোৰ খুজি আছে মই কেনেকে কি কৰো দেউতা হ'ব দে তোৰ দৰমহাৰ টকাৰে মোক ঔষধ কিনি দিব নালাগে সেই টকাৰে ল'ৰা ছোৱালীহালক পূজাৰ কাপোৰ কিনি দিবি ককা তুমি ভালে আছানে ককা তোমাৰ অসুখ হৈছে নেকি ঔষধ খাইছানে ঔষধ মাজনী হে উঠুলো মাজনী তই হঠাৎ ওলালি যে দেউতা মোৰ মানুহজন নোৱাৰ বাবে আজি মই অকলশৰে হৈ পৰিছো দেউতা শাহুমায়ে কৈছে আমি তেনেকৈ হলে তেওঁলোকে পোহপাল দিব নোৱাৰে গতিকে মই একেবাৰে গুচি আহিলো দেউতা কি কলি তই একেবাৰে গুচি আহিলি দেউতা মই ইমানবোৰ মানুহক পোহপাল দিব নোৱাৰো কি মাজনী তেতিয়াহ'লে এতিয়া কলৈ যাব দেউতা মই সেইবোৰ নাজানো মুঠৰ ওপৰত মই ইমানবোৰ মানুহৰ বোজা মূৰত ল'ব নোৱাৰো দাদা তোৰ মনত আছেনে সৰু থাকোঁতে তই মোক কৈছিলি ভণ্টি তোৰ বিপদৰ সময়ত সহায় কৰিবলৈ মই আছো নহয় কেতিয়াবা বিপদত চাইকেলখনো কামত আহিব পাৰে তোৰ কিবা বিপদ হ'লে মই আছো নহয় এতিয়া তই এনেকৈ কৈছ দেউতা মই তোমাক কৈছিলো নহয় যে দেউতা মই পঢ়িম মোক পঢ়িবলৈ দিয়া মাজনী দেউতা তুমি যদি মোক পঢ়িব দিলা হয় মই যদি অকণমান হিচাপ নিকাচ কৰিব পাৰিলো হয় আজি অন্তত মাজনীৰ ধুনুক লৈ মই এনেকৈ অঘৰীৰ দৰে ঘূৰি ফুৰিব নালাগিল হয় আজি অন্তত মই মোৰ মানুহজনৰ দোকানখন চলাই মাজনীৰ ধুনুক খুৱাই পিন্ধাই ৰাখিব পাৰিলো হয় কিন্তু তোমাৰ ভুল চিন্তাৰ কাৰণে আজি মই একো এটা কৰিব নোৱাৰো মোৰ কি ভুল আছিল দেউতা মই এতিয়া কি কৰো মোক কিবা এটা উপায় দিয়া দেউতা মাজনী মোৰ ভুলৰ শাস্তি আজি তই বহন কৰিব লগা হৈছে উঠছোন উঠ মই বৰ ডাঙৰ ভুল কৰিছিলো মাজনী ল'ৰা ছোৱালীক ভেদাভেদ কৰিলে মই বৰ ডাঙৰ ভুল কৰিছিলো আজিৰ সমাজত ল'ৰা ছোৱালীক কোনো ভেদাভেদ কৰিব নালাগে এই ভেদাভেদ কৰিলে কিমানে যে শাস্তি ভোগ কৰিব লাগে আজি মই নিজেই উপলব্ধি কৰিব পাৰিম মোক ক্ষমা কৰি দিবি মাজনী মোৰ ভ্ৰান্ত ধাৰণাৰ বাবে তোক মই বেছি গুৰুত্ব দিয়া নাছিলো মই মোৰ ল'ৰাটোকে চিন্তা কৰিছিলো তোকো যে সমাজত তোকো যে প্ৰতিষ্ঠা কৰিব লাগে এই কথা মোৰ জ্ঞাত হোৱা নাছিল তই মোক ক্ষমা কৰি দিবি আজি মোৰ ভুলৰ বাবে তই যি শাস্তি পালি তাৰ বাবে মই ক্ষমাৰ অযোগ্য মাজনী মই তোক এতিয়া একো সহায় কৰিব নোৱাৰো মই এতিয়া অসুস্থ দেউতা মই মোৰ ছোৱালীজনীক যেনেকৈ হওক তেনেকৈ পঢ়াম লাগিলে মই আনৰ ঘৰত কাম কৰিম তথাপিও মই পোৱা কষ্টখিনি তাইক পাব নিদিওঁ দেউতা মাজনী